খবৰ আপোনালোকৰ আৰু আপোনালোক সকলোলৈকে মোৰ ইউটিউব চেনেল কাকজ হবলৈ পুনৰবাৰ স্বাগতম জনাইছোঁ। আজি আকৌ মেথছৰ ভিডিঅ' এটা লৈ আনিছোঁ আৰু আজিৰ ভিডিঅ'টো হৈছে বদমাছ ৰুলৰ ওপৰত দেই। এতিয়া এই বদমাছ ৰুলনো কি আমি শিকিম আৰু তাৰ কাৰণে মই এই কুৱেশ্যনটো তোমালোকৰ আগত লিখি দিছোঁ। আহা এতিয়া বদমাছ ৰুলটো শিকি লওঁ বা কি হয়। বহুতে জানে বহুতে নাজানে, নজনাৰ কোনো লাজ নাই দেই। শিকাটোহে মেইন কথা। যদি তুমি নিশিকাকৈ থাকা সেইটোহে লাজৰ কথা হ'ব বুলি মই ভাবোঁ। ইয়াত এতিয়া বি এলফাবেটটোৰে বুজাইছে ব্ৰেকেট, অ'ৰে বুজাইছে অফ, ডিৰে বুজাইছে ডিভিজন, এমেৰে বুজাইছে মাল্টিপ্লিকেশ্যন, এৰে এডিশ্যন এণ্ড এছেৰে ছাবট্ৰেকশ্যন। এতিয়া এই ব্ৰেকেটৰো বহুতকেইটা ভাগ আছে। ফাৰ্ষ্টটো যে মই লিখিলোঁ এইটো হৈছে লাইন ব্ৰেকেট, ছেকেণ্ডটো হৈছে চিম্পল ব্ৰেকেট, থাৰ্ডটো হৈছে কাৰ্ল ব্ৰেকেট আৰু ফ'ৰ্থটো হৈছে লাৰ্জ বা বিগ ব্ৰেকেট ক'ব পাৰোঁ আমি। এতিয়া ডিৰে ডিভিজন বা হৰণ বুজাইছে, এমেৰে মাল্টিপ্লিকেশ্যন বা পূৰণ, এৰে এডিশ্যন যোগ, এছেৰে ছাবট্ৰেকশ্যন বিয়োগ। এতিয়া এই অংকটো আমি কৰিবলৈ ট্ৰাই কৰোঁ আহা। এতিয়া আমি সৰুতে পঢ়িছোঁ যে ফ্ৰেকশ্যন বা ভগ্নাংশৰ পূৰণ হৰণ পঢ়িছোঁ নহয়নে। এতিয়া 6/12টো আমি একে ৰাখিম, ইনটু 8/16 ৰাখিম। যিহেতু মাজত আমাৰ ডিভিজন আছে, আমি আৰু বহুত বেছি দীঘলীয়া নকৰোঁ, কম্পিটিটিভ এক্সামত কম সময় থাকে, চ' আমি শ্বৰ্টলি কৰিব ট্ৰাই কৰিম আৰু তাৰ কাৰণে আমি মাল্টিপ্লিকেশ্যন কৰি নেক্সট ফ্ৰেকশ্যনটো আমি ৰিভাৰ্চ কৰি দিলোঁ প্লাছ 5/4 নহয়নে। এই হৰণখিনি কেলকুলেট কৰি দিলোঁ আৰু আমি ৰিভাৰ্চ কৰি দিলোঁ। সেই নাই যদিও মই কৰি দিছোঁ, চাই ল'বা। তাৰপিছত আমি বহুত বেছি কাটি দিলোঁ নেক্সট 16, তাৰপিছতে দুবাৰ গ'ল। আকৌ এইখিনি মই কেলকুলেশ্যন কৰি লৈ পিছত তলত লিখি দিলোঁ যে 3 আৰু 12ক আকৌ আমি কাটি এইখিনি ফাৰ্ষ্ট এই তিনিটা ফ্ৰেকশ্যনৰ কেলকুলেশ্যন কৰি আমি পাম 3/4 মানে প্লাছ 3/4 প্লাছ 5/4। আকৌ আমি কৰিছিলোঁ যে ভগ্নাংশৰ যোগ বা ফ্ৰেকশ্যনৰ যদি তলত যোগবোৰ একে থাকে, যদি হৰ কেইটা একে থাকে তেতিয়াহ'লে আমি তাৰ এটা যিবোৰ লগ কেইটা প্লাছ কৰি দিলে হয়। 4 ল'লোঁ প্লাছ ওপৰত 3 প্লাছ 5 8/4 ইকুৱেল টু এনচাৰ কিমান হ'ব আমাৰ? আনচাৰ আমাৰ চ' ইয়াৰ কাৰেক্ট আনচাৰটো হ'ব আমাৰ ইয়াত হ'ব 2। নেক্সট মই এনেকুৱা আৰু কেইটামান কুৱেশ্যন আনিছোঁ, চাই লওঁ এবাৰ। এতিয়া আহিছে কুৱেশ্যন নম্বৰ 2। কুৱেশ্যন নম্বৰ 2ত মই লিখিছোঁ যে ব্ৰেকেট, এইটো হ'ল চিম্পল ব্ৰেকেট 12 - 5 ইনটু বিগ ব্ৰেকেট 6 প্লাছ কাৰ্ল ব্ৰেকেট 3 প্লাছ লাইন ব্ৰেকেট 8 - 2। তাৰপিছত আমি কাৰ্ল ব্ৰেকেট ক্ল'জ কৰিম আৰু বিগ ব্ৰেকেট ক্ল'জ কৰি দিম। এতিয়া একৰ্ডিং টু বদমাছ ৰুল আমি কাক প্ৰায়ৰিটি দিম? ফাৰ্ষ্ট ব্ৰেকেটক দিম, তাৰপিছত ডিভিজন, তাৰপিছত মাল্টিপ্লিকেশ্যন, দেন এডিশ্যন, দেন ছাবট্ৰেকশ্যন। চ' আমি চিম্পল ব্ৰেকেট উঠাই 12 - 5 কৰিলোঁ 7 পালোঁ, ইনটু নেক্সট আমি কাৰ্ল ব্ৰেকেট উঠাই দিলোঁ 6 + 3 9 আৰু প্লাছ 6। চ' 7টো একে আহি যাব, ইনটু 6 + 9 কৰিলোঁ 15 হ'ল। এতিয়া আকৌ আমাৰ কি উঠি গ'ল? বিগ ব্ৰেকেট উঠি গ'ল, আনচাৰ হ'ল 105। বুজি পাইছা নিশ্চয় তোমালোকে। এইখিনি একদম শ্বৰ্ট ফৰ্মতো কৰিব পাৰি, মই পিছত দেখাই আছোঁ দেই। নেক্সট আহিলে কুৱেশ্যন নম্বৰ 3। চোৱা কুৱেশ্যন নম্বৰ 3টোত কি লিখা আছে? 4 + 8 ডিভাইডেড বাই 2 - 5। এইটো ইজিয়ে হয়। এতিয়া কাক প্ৰিফাৰেঞ্চ দিম আমি? বদমাছ ৰুলৰ মতে ডিভিজন। চ' 4 + 8 ডিভাইডেড বাই 2 4 হ'ব -5। নেক্সট আমি কাক প্ৰিফাৰেঞ্চ দিম? এডিশ্যন। চ' 4 + 4 8 - 5 এনচাৰ হ'ব 3। নেক্সট আহিলে কুৱেশ্যন নম্বৰ 4। কুৱেশ্যন নম্বৰ 4ত মই কি দিছোঁ তোমালোকে চোৱা। ইয়াত লিখিছোঁ 36 + 12 ডিভাইডেড বাই চিম্পল ব্ৰেকেট 8 - 5 চিম্পল ব্ৰেকেট ক্ল'জ। এতিয়া চোৱা আমি কাক প্ৰিফাৰেঞ্চ দিম? যিহেতু ব্ৰেকেটক দিব লাগে, চ' আমি বাকীখিনি এজ ইট ইজ লিখি আহিম। 36 + 12 ডিভাইডেড বাই 8 - 5 কিমান হ'ব? 3। চ' ব্ৰেকেট উঠাই দিলোঁ, 3 লিখিলোঁ। আকৌ বাকীখিনি একে থাকিব। এইবাৰ আকৌ আমি ডিভিজনক প্ৰিফাৰেঞ্চ দিম। চ' 36 + 12 ডিভাইডেড বাই 3 4 হ'ব। এতিয়া আমি একদম লাষ্টত শেষ কৰিম কুৱেশ্যনটো। 36 + 4 আনচাৰ হ'ব 40। নেক্সট মই আৰু এটা কুৱেশ্যন তোমালোকক ছল্ভ কৰি দিওঁ। এইটো কুৱেশ্যন নম্বৰ 5 হ'ব আমাৰ, আৰু মই পিছত কেইটামান তোমালোকক হোমৱৰ্কো দিম দেই, এইকেইটা বহুত বেছি ইম্পৰ্টেণ্ট হয়। তো কুৱেশ্যন নম্বৰ 5 হ'ব 12 প্লাছ বিগ ব্ৰেকেট 16 মাইনাছ কাৰ্ল ব্ৰেকেট 5 প্লাছ চিম্পল ব্ৰেকেট 12 মাইনাছ 3 চিম্পল ব্ৰেকেট ক্ল'জ, কাৰ্ল ব্ৰেকেট ক্ল'জ এণ্ড লাষ্টত বিগ ব্ৰেকেট আমি ক্ল'জ কৰি দিম। এতিয়া কেলকুলেশ্যনটো ষ্টাৰ্ট কৰা। ফাৰ্ষ্ট আমি কাক প্ৰিফাৰেঞ্চ দিম? চিম্পল ব্ৰেকেট, দেন কাৰ্ল ব্ৰেকেট, দেন লাৰ্জ ব্ৰেকেট বা বিগ ব্ৰেকেট। এতিয়া বাকীখিনি আমি এজ ইট ইজ লিখি যাম। যাক আমি প্ৰিফাৰেঞ্চ আগত দিম সেইখিনি কেলকুলেশ্যন আমি আগত কৰি ল'ম। চ' এনেকৈ আমি কেলকুলেশ্যন কৰি ল'লোঁ। 12 - 3
ব্ৰেকেটটো উঠাই দিয়াৰ পিছত 9 পালোঁ বাকিখিনি আকৌ এজ ইট ইজ লিখি যাম 12 প্লাছ বিগ ব্ৰেকেট start 16 minus আকৌ curl bracket উঠাম এতিয়া 9 plus 5 14 big bracket close কৰিলো again আমি লিখিম যে 12 plus 2 16 minus 14 2 হয় আৰু লাষ্টত আমি আনসাৰ পাম 14 12 plus 2 is equal to আমাৰ আনসাৰ হ'ব 14 এতিয়া এই হোমৱৰ্ক কেটা সোৱা তোমালোকে question number 1 আছে 100 minus big bracket 88 minus curl bracket 56 plus simple bracket 36 minus 16 Next ahile horol kora 90 minus 45 plus 45 divided by 15 next 80 plus 7 divided by 7 divided by 5 minus 3 question number 4 ahile minus 13 plus minus 24 divided by 4 minus 2 into minus 3 question number 5 ahile 61 minus big bracket 12 minus curl bracket 8 divided by simple bracket 17 plus 3 into 2 minus 19 next simple bracket close curl bracket and big bracket close question number 6 10 minus 6 plus 3 minus 6 minus 2 question number 7 14 minus 12 minus curl bracket 19 simple bracket 7 minus 6 minus 2 uporat ase amar line bracket close korilu lastot question number 8 12 into 8 divided by 4 minus 4 aru question number 9 to iman interesting soason ei je spot to pori gol ha eku dia nai ma uporat 4 minus 4 minus 4 minus 4 minus 4 minus 4 next question number 10 12 plus 16 minus 5 plus 12 minus 3 bracket close question number 11 eto olop tough hobo tumaloke ekdom nokora ke nathakiba tough buli jimane tough question koriba himane exam ot sahaj hobo 1 uport line bracket tar pisot 6 plus 14 divided by 7 divided by 2 plus 5 into 2 square plus 2 into 2 divided by root 16 এই ম্যাথছটো তোমালোকে দেখি ভয় খাইছে কিন্তু ৰুলটো মনত পেলাই লবা আৰু ধুনিয়াকে কৰিবা সব বস্তু তোমালোকে ৰেডিমেড একদম নিবিচাৰিবা যিখিনি দিছো এই হোমৱৰ্কখিনি কৰিব ট্ৰাই কৰা তেতিয়া হলে বহুতখিনি হেল্প হ'ব এক্সামত অনলি মই কৰি দিয়া কোৱেশ্চন কেটাই নাচাবা আৰু যিমান পাৰা এনেকুৱা টাইপৰ কোৱেশ্চন বেলেগতো যদি পোৱা তোমালোকে কালেক্ট কৰা ঘৰৰ ওচৰৰ যদি কোনোবা ক্লাছ 9 10 ৰ আছে ম্যাথছ কৰিব ট্ৰাই কৰা আৰু এই কোৱেশ্চন নম্বৰ 2 ত মই এটা বস্তু দেখুৱাই দিউ যে question khini moi yate step wise kori disu kintu tumaloke exam ot iman to time napaba to tumaloke jiman pari joldi solve koriba try koribo libo etia swa line bracket ami first uthai lom uthor pisot ami yat ki pam 6 pam tar pisot ami jodi simple bracket ase hetu sam yat jehetu simple bracket nai next এই ফালে চালু যাই ফালে সিম্পল ব্র্যাকেট আছে বাহিৰৰ ফালে 12 minus 5 তো এবাৰ হেতু সলভ কৰিম তাৰ পিছত আমি প্ৰিফাৰেন্স কাক দিম কাৰ্ল ব্র্যাকেট কোড আছে 3 plus 6 কিমান হ'ব 9 হ'ব 9 পোৱাৰ পিছতে আমি ভাবিলম নেক্সট প্ৰিফাৰেন্স কাক দিম বিগ ব্র্যাকেটত কি হ'ব এতিয়া 9 থাকিব আৰু 6 থাকিব 9 plus 6 হল এতিয়া আকৌ কাক দিম প্ৰিফাৰেন্স ডিভিজন যদি ডিভিজন থাকে এতিয়া এই কোৱেশ্চনটো যেহেতু ডিভিজন নাই সো আমি মাল্টিপ্লিকেশন অফ প্ৰিফাৰেন্স দিম আৰু আমি লাষ্টত পাম 15 into 7 equal to 105 ধন্যবাদ আজিৰ ভিডিওটো মই ইমানতে সামৰণি মাৰিছো স্লাইড বনাই থাকিব নহলে কাৰণ বুজাব লাগে তোমালোকক তাত দিগদাৰ হয় কাৰণে মই এনেকৈ বুজাই দিছো নেক্সট আকৌ মই কাইলে ভিডিও এটা লৈ আহিম ধন্যবাদ